জয় অগ্নিনাভ বাবা সকলোৰে মনৰ আশাবোৰ পূৰণ কৰিবা। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই এনাডাৰ ব্লগ। আৰু এতিয়া ইমানেই ৰ'দ দিছে মানে এইকেইদিন, গৰম মানে বাপৰে কি ক'ম আৰু দেই, একদম অৱস্থা বেয়া হৈ গৈছেগৈ। আৰু এতিয়া একেবাৰে ওলাই মেলি লৈছোঁ, মাহঁতৰ ঘৰতে আছোঁ শিৱসাগৰতে। এতিয়া ওপৰলৈ আহিছিলোঁ কাপোৰ মেলিবৰ কাৰণে, আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ অগ্নিনাভ বাবা মন্দিৰলৈ। আৰু বহুত দিনৰ পৰা যিহেতু ভাবি আছিলোঁ যাম বুলি ভাবি আছিলোঁ, কিন্তু আগৰবাৰ আহোঁতেও যাবলৈ নাপালোঁ। সেইকাৰণে বোলো এতিয়া আজি সময় পাইছোঁ যদি আজিয়ে গৈ আহোঁগৈ, সেইকাৰণে যাবৰ কাৰণে ওলাইছোঁ। কিন্তু বাহিৰত বাপৰে, মই এতিয়া কাপোৰ মেলিবলৈ আহিলোঁ ওপৰলৈ, মানে একদম অৱস্থা বেয়া হৈ গৈছে দেই, ইমান বেছি গৰম। কি হয় কি নহয়, আজিৰ দিনটো আপোনালোকক অগ্নিনাভ বাবা মন্দিৰলৈ আপোনালোককো লৈ যাম। সকলোৱে যিহেতুকে ভালেই পায় মন্দিৰটো, আৰু সেইকাৰণে ভাবিলোঁ ভিডিঅ' এটা আৰম্ভ কৰি দিওঁ বুলি। চ' এতিয়া মই ওলাই মেলি ৰেডি, আৰু এতিয়া আমি যাবৰ কাৰণে ওলাইছোঁ। আপোনালোকক দেখাই থাকিম আজিৰ দিনটো কি হয় কি নহয়। চ' ভিডিঅ'টো একেবাৰে শেষলৈকে চাব, আৰু শেষত জনাবলৈ নাপাহৰিব কেনেকুৱা লাগে। আৰু আমি তাৰমানে একেবাৰে ভৰ দুপৰীয়া যোৱা নিচিনা হৈছিলে, 12টা বাজিব হ'ল, 11:30 বাজি গ'ল। তাৰপিছতে মই এইটো ৰুমলৈ মই অহা নাছিলোঁ, এইফালে নতুনকৈ আমাৰ ৰুম যিহেতুকে বনাই থকা হৈছে। এই এখন নতুন ফল চিলিং, এইফালে গাড়ী ষ্টাৰ্ট দিলেই নতুনকৈ লগাইছে এনেকুৱা ফল চিলিং। আৰু এইবিলাক মানে ভাড়া ৰুম বনাই আছে, ইয়াত ইফালেও আছে দুটা, আৰু এইটো এটা কিটচেন, এইটো এটা ৰুম, এনেকৈ এইফালে এটা ৰুম আছে, আৰু এইফালে লেট্ৰিন বাথৰুম এইফালে আছে, এইফালে বেচিন চেচিন আছে। আৰু মই অহা নাছিলোঁ যিহেতু এইকেইটা ৰুমকেইটা চাবৰ কাৰণে, মই একেবাৰে ওপৰলৈ আহিছোঁ যেতিয়া ৰুমকেইটা চাই যাওঁ, নহ'লে মানে গৰমত বাহিৰলৈ ওলাবলৈ মন নাযায়। তাৰপিছতে এতিয়া গাড়ী ষ্টাৰ্ট দিলে যাওঁ তললৈ, তলত কি কৰি আছে কোনে চাওঁগৈ বলক। আৰু এইফালে আমি ওলাই আহিছোঁ একদম ভৰ দুপৰীয়াখন। তাৰপাছতে ইমান বেছি ৰ'দ দিছে মানে কি ক'ম আৰু, বাহিৰত দেখিছেই নহয় কিমান বেছি গৰম। আৰু এইখিনি সময় মানে গাড়ীখনতো আলফুলক মানে লৈ যোৱাটো মানে এটা মহা মস্কিল হৈ গৈছে। মানে গাড়ীৰ ভিতৰত AC চলি থাকিলেও মানে বহুত বেছি গৰম হৈ যায়। সেইকাৰণে তাইক ইটো সিটো কথা কৈ ৰাস্তাটো তেনেদৰে নিবলৈ চেষ্টা কৰিছোঁ। গাড়ী জেচিবি নহয়, এখন ডাম্পাৰ। আৰু এইখন হ'ল আমাৰ গৌৰীসাগৰখন। আৰু আগতে আমি আছিলোঁ যিহেতুকে হস্পিটেল কলনীত, এতিয়া আমি বেলেগ জেগালৈ আহিলোঁ। আগতে যোৱা আমাৰ ৰাস্তাটো আছিলে এইটো, এই ৰাস্তাটো দেখিছে ন, এইফালে গৌৰীসাগৰ গ'লে আপোনালোকে গৌৰীসাগৰ পুখুৰী পাব, গৌৰীসাগৰ মন্দিৰবিলাক পাব। নামটো কি? তোমাৰ নামটো কি হয়? কি হয় তোমাৰ নামটো? তোমাৰ নামটো কি হয়? আফুল। এই গাড়ীখনৰ নামটো কি? টিয়াগো। টিয়াগো জেচিবি। এইডোখৰ কি? নামদাং শিলৰ সাঁকো। কোৱা, শিলৰ সাঁকো, নামদাং শিলৰ সাঁকো। এইখন হৈছে শিলৰ সাঁকো। কি দেখা এইখন? শিলৰ সাঁকো। কোৱা, শিলৰ সাঁকো কোৱা, নোকোৱা? সেইখন ট্ৰাক কোৱা, এইখন ট্ৰাক গৈ আছে। এখন টিয়াগো। নামটো কি? টিয়াগো। কি নামটো? টিয়াগো। টিয়াগো তুমি। টিয়াগো তুমি। উঠিবা। বান্দনীয়া উঠে। টিয়াগোত উঠে। ভূ চলায়। বান্দনীয়ে ভূ চলায়। আৰু ফাইনেলি আমি আহি পালোহি নাজিৰা অগ্নিনাভ শিৱ মন্দিৰৰ তাত। আৰু সকলোৱে চাগে আহিছেই, অসমৰ বিভিন্ন জেগাৰ পৰা এইখিনি জেগালৈ আহিছে। আচলতে মেক্সিমাম মানুহেই আহে। আৰু এনেদৰে ৰাস্তাৰ কাষতে আমি যিহেতু দোকানবিলাক আছে, তাৰ পৰাই যি বস্তু নিব লাগে, যিহেতু তাত একো বস্তু নিবলৈ নিদিয়ে, অকল পানী বটল এটা নিব লাগিব, আৰু লগতে এটা মিঠাতেলৰ বটল। আৰু যিহেতু মিঠাতেলৰ বটল আপুনি মানে চাকি গছত আপুনি ঢালিব, তাৰপিছত আকৌ আপোনাক মিঠাতেল এবটল দিও পঠায়।
তাৰ চাকিত জ্বলোৱা মিঠাতেল তাৰ পৰা আচলতে দিও পঠোৱা হয় আৰু লগতে ধূপৰ পেকেট এটাও তাৰ পৰা দিহে পঠায় আমি ধূপৰ পেকেটো লৈ গৈছিলোঁ তাত দিছিলোঁ কিন্তু তাৰ পৰাও আকৌ দি পঠায় আকৌ লগতে যিটো পানী বটল নিওঁ সেই পানী বটলটো লিংগত ঢালিবৰ কাৰণে দিয়া হয় আৰু তাৰ পৰা যিখিনি পানী থাকে মানে গাখীৰ আৰু পানীৰ মিক্স থাকে লিংগত ঢলা পানী সেইখিনি আপোনালোকক সেই বটলত দি পঠাই দিয়ে আৰু এনেদৰে প্ৰথমতে গৈ পেলাই মই মানে যিগছ চাকি জ্বলি আছে বৰ চাকি সেই চাকি গছত মই প্ৰথমতে তেল এনেদৰে ঢালি ল'লোঁ আৰু সকলোৱে এনেদৰে যিসকলে ভিডিঅ' চাই আছে সকলোৱে মনৰ পৰা কিবা এটা আশা কৰক কিবা এটা পাব সঁচাকৈ আপোনালোকে তাৰ ফলটো পাবই যদি আপোনালোকে পজিটিভলি ভাবে যদি নিগেটিভলি ভাবিব নালাগিব কিন্তু পজিটিভলি কথাবিলাক চিন্তা কৰক পজিটিভলি ভাবক মনত সঁচাকৈ কৈছোঁ মনৰ আশা আপোনালোকৰ পূৰণ হ'বই হ'ব আৰু এনেদৰে এয়া যিটো পানী বটল লৈ গৈছিলোঁ আমি আজিকালি অকণমান নিয়মবোৰ বেলেগ হ'ল আগৰবাৰ আহোঁতে এনেদৰে পানী ঢালিবলৈ দিয়া নাছিলে আৰু এতিয়া এনেদৰে পানী ঢালিবলৈ দিছে আৰু ইয়াত এনেদৰে পানী ঢালিবলৈ দিয়া হয় তাৰপিছতে আজি যিহেতু বহুত বেছি গৰম সেইকাৰণে আচলতে মানুহৰ সংখ্যাটো আজি কম আৰু সেইকাৰণে আমি বহুত ধুনীয়াকৈ শিক্ষা বাইদেউক লগ পালোঁ তেখেতৰ পৰা আশীৰ্বাদ ল'লোঁ তেখেতে এটা ৰুদ্ৰ মণি দিয়ে আৰু লগতে বেলপাত দিয়ে কিবাকিবি দিয়ে সেইখিনি আমি আনিলোঁ আৰু এনেদৰে আমি একদম ডাইৰেক্ট অগ্নিনাভ বাবাৰ যিটো স্থান সেই স্থানত গৈ সেৱা ল'ব পাৰিলোঁ বহুত বেছি মনটো ভাল লাগিলে আচলতে আগৰ যিমান কেইবাৰ আহিছোঁ মানে তেওঁৰ ওচৰলৈ ডাইৰেক্ট যাবগৈ পৰা নাছিলোঁ যিহেতু বহুত বেছি মানুহৰ ভিৰ আছিলে আৰু আলফুল সেইটো টাইমত বহুত বেছি সৰু হৈ আছিলে তাই মানে যেতিয়া চুলিখিনিত যেতিয়া তাই বহুত বেছি জট বান্ধিছিলে তেতিয়া আমি আহিছিলোঁ বাবাৰ ওচৰলৈ যিহেতু মই এটা শ্বৰ্ট ভিডিঅ'ত আপোনালোকক জনাইছোঁৱে যদি ভিডিঅ'টো চাইছে আপোনালোকে গম পাইছে আৰু আগতেও মই ভিডিঅ' দিছোঁ তাৰ বহুত বেছি জট লাগিছিলে আৰু যিবিলাক জট লগাৰ কাৰণে মানে মই আহিবলৈ বাধ্য হ'লোঁ আচলতে আহিম বুলি ভাবিও আছিলোঁ কিন্তু মানে আমি ভাবিছিলোঁ যে তাই অকণমান ডাঙৰ হৈ লওক তাৰপিছত যাম কিন্তু নহয় আচলতে বাবাই সেইটো আমাক ইংগিত দি আছিলে আমাক মাতি আছিলে সেইকাৰণে আচলতে আমি অতি সোনকালে আহিবলগীয়া হ'ল তাই খুব সৰু হৈ থাকোঁতে আহিলোঁ তাইৰ চুলিত জট লাগোঁতে মানে মই চুলিখিনি কাটি দিছিলোঁ জটখিনি মানে যিহেতু ফণিয়াব নোৱাৰি কাটি তাইৰ চুলিখিনি পিছফালে একেবাৰে নাইকিয়া হৈ গৈছিলে টকলা হৈ গৈছিলে আৰু তাৰপিছতে ভাবিলোঁ যে নাই এনেকৈ থাকিলে নহ'ব আমি যাব লাগিব আৰু সেইকাৰণে হয় তাৰপিছত আচলতে বহুত বেছি হৈ গৈছিলে সেইখিনি মোৰ ভিডিঅ' কৰা নহ'লে আৰু তাৰপিছতে আমি বাবাক দৰ্শন কৰিলোঁ তাৰপিছত আশীৰ্বাদ ল'লোঁ লৈ মেলি তাৰ পায়সো দিছিলে খাবলৈ আৰু তাৰ পায়সটো খাই যে ইমান বেছি ভাল লাগে নহয় ক'তো মানে মই আজিলৈকে তেনেকুৱা পায়স খায়ে পোৱা নাই আৰু তাৰ পৰা আহিলোঁ আহি পেলাই মোৰ গাটো যিহেতুকে ভাল নহয় মোৰ বহুত বেছি কাহ হৈ আছিলে আজি 3 মাহ 4 মাহ মানৰ পৰা সেইকাৰণে এটা এক্সৰে কৰাবলৈ ক'লে ডক্টৰে আৰু এক্সৰেটো কৰাবৰ কাৰণে আহিছোঁ জীৱনত প্ৰথমবাৰৰ কাৰণে এক্সৰে কৰিবলৈ আহিছোঁ প্ৰগতি হস্পিটেললৈ বহুত বেছি ভয় লাগি আছে প্ৰথমতে গৈছিলোঁ জয়সাগৰ হস্পিটেললৈ কিন্তু তাত বন্ধ আছিলে আকৌ আমি ঘূৰি আহিছোঁ প্ৰগতিলৈ আহিলোঁ তাতে এক্সৰে কৰাবৰ কাৰণে এক্সৰে কৰাতে বেছি টাইম নালাগিলে বাৰু তাৰপিছতে আকৌ ডক্টৰক যিহেতু চেকআপটো কৰা যাব লাগিব সেইকাৰণে ৰখিলোঁ বহুত টাইম ৰখিবলগীয়া হ'ল বহুত মানুহৰ ভিৰ আছিলে আচলতে মোৰ বহুত বেছি কফ জমা হৈ গৈছে মানে যিহেতু বহুত দিন হৈ গ'ল আৰু এতিয়া মানে একো ঠাণ্ডা বস্তু খাব নোৱাৰোঁ একো মানে এচি ল'ব নোৱাৰোঁ কিছুমান বস্তুও খাব নোৱাৰিম আৰু লগতে মানে হাৰ্টত অকণমান হেৰি হৈছেগৈ কাহি মানে হাৰ্টটো অকণমান মানে এনলাৰ্জ বুলি দেখাইছে এতিয়া এক্সৰে ৰিপৰ্টটো মতে আৰু লগতে ব্ৰংকাইটিছ ওলাইছে সেইবিলাক আপোনালোকক বাৰু মই পিছত